हेलो गाइस, गुड मॉर्निंग। कैसे हो आप लोग? आज मैं जाने वाला तिनसुकिया जाने वाला था। चलिए हम लोग वीडियो को स्टार्ट करते हैं और धीरे धीरे देखते जाइए। हेलो गाइस, আমি বৰ্তমান বগীবি দলং পাইছোঁহি আৰু চাই থাককচোন বগীবি দলংখন কিমান দূৰ দেখাব পাৰোঁ আপোনালোক। কিন্তু বগীবি দলংখনৰ কপচতে কিমানটা ফুটা আছে, লগতে কোনটো কোম্পানীয়ে বনাইছিলে আৰু কিমান চনত উদ্বোধন কৰিছিলে, কোনে কৰিছিলে বাৰু কওকচোন কমেণ্ট কৰি চবে। এইখন হৈছে আমাৰ এছিয়া মহাদেশৰ ডাঙৰ একেবাৰে দীঘলতম দলংখন। আহি আহি পুৰা ৰখিবলগীয়া হৈ গ'ল আৰু কি ক'ব। বৰষুণ কেনেকুৱা বৰষুণ দিছে, একো নেদেখা গৈছে। সেইকাৰণে এইটোৱে আছে তিনচুকীয়া জগন্নাথ গণেশ মন্দিৰ বুলি কোৱা হয়। গণেশ মন্দিৰ নাজানো সৰহকৈ, আপোনালোকে ক'বচোন কোনে কোনে আহিছে বুলি ভাবে।